हमारे खाने को यही बताएगी तो। आप कहाँ जा रहे हैं? कहाँ जा रहे हैं? कहाँ जा रहे हैं? फोटो अभी फ़ोटो खींच रहे हैं हमें। और आज जो ये ब्लॉग बना रही हूँ हिंदी में बना रही हूँ क्योंकि जितने लोग हैं यहाँ पे तो सारे हिंदी बोलते हैं, तो इसलिए मैं हिंदी में बना रही हूँ। और आसामी बहुत कम ही है हमारे इधर। और ये तो दीदी मेरी फ्रेंड है और दीदी को गिफ्ट में मिला तंबोला में। दिखाइए दी गिफ्ट 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 दिखाइए। और ये सारे हमारी लेडीज पार्टी है और देखिए और ये हमारे आसामी भैया है। ये तो चलिए एक আমার অসমীয়া দাদা হয় নামটা কইতে হাই কইতে ওর নাম তো না আগরটা মান এইটা আমার গাইস দাদা মিটি থাকি যাব ওটা পোস্টিং বলে আৰু এইবিলাক আমাৰ সকলো এতিয়া ফটো উঠি আছে, যিমান মেমবোৰ আছিলে সকলো গুচি গ'ল আৰু এতিয়া আমি সকলো ফটো তুলি আছে আৰু মোৰ ডান্সটো মই দি আছোঁ, যেখিনি মই ডান্স কৰিছোঁ মই দি আছোঁ। চাব পাৰে আপুনি, আচলতে মই দিব নোৱাৰোঁ তথাপি মেমবিলাক গুচি গৈছে সেইবাবে মই দি আছোঁ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব সকলোৱে। ৰাতিপুৱাৰ পৰা এটাও ভিডিঅ' দিব পৰা নাছিলোঁ মই, কাৰণ বহুত বিজি আছিলোঁ এই মিটিংখনৰ বাবে। তেন্তে এতিয়া অলপ টাইম পালোঁ, ফ্ৰী হ'লোঁ আৰু মিটিঙৰ পৰা। এতিয়া আকৌ ঘৰত যাম, ঘৰত যাই চাওঁ কি কৰিছে আমাৰ পৰিয়ালটোৱে। আৰু গাইজ মোক ক'ব, কমেণ্ট কৰি জনাব যে মোৰ কেনেকুৱা লাগিছে ঘৰতে। এতিয়া আৰু ঘৰত যাম কাৰণ আমাক নিবলৈ বাছ আহিছে আৰু বাছতে যাম আৰু ঘৰত গৈ দেখুৱাই আছোঁ। हेलो गाइस, बहुत अच्छा डांस करती है। आज पिंकी ने बहुत अच्छा डांस किया, सब लोग इसकी तारीफ कर रहे थे। ये सब मेरी फ्रेंड है, मेरी दीदी है और ये मेरी दीदी है और ये भी दीदी है। ये सब इधर की। और ये हमारा कैंप है, ये हमारा कैंप है। और फिर बताइएगा कैसा लगा हमारा वीडियो का कैंप है तो अच्छा ही एयरफोर्स होगा। का कैंप है। हाँ तो आजा। ये सारे बच्चे हैं। ये दीदी की बेटी है। और बताइए दीदी, अरे मेरी दीदी एकदम पूरा गुमसुम खड़ी है। दीदी थक गई है, दीदी थक गई है गाना गा के बेचारी। गाना गा के थक गई है। चलिए ठीक है, और मिलते हैं अभी घर में जाके। ओह इतना फुले है। हे गाइस, এতিয়া যাব ওলাইছোঁ আমি আৰু এয়া গ'লোঁ আৰু ঘৰত গৈ আছোঁ। এতিয়া চাওঁ ল'ৰা ছোৱালীকেইটা কি কৰিছে। এইটো মোৰ ল'ৰাটো আৰু জানো ছোৱালীটো কি কৰিছে। আন্ধাৰ আন্ধাৰ হৈছে, আপোনালোকে চাই দেখা নাই। বাছ সোমাইছোঁ আৰু কি কৰি আছে। কি কৰিছে মোৰ বেটাকেইটা? এইটো মোৰ ল'ৰাটো। অঁ কি হ'ল, ভোক লাগিছে নেকি তোমাৰ? এইটো বেটা, এইটো মোৰ, এইটো সৰু বেটা মোৰ। আৰু এইটো মোৰ ডাঙৰ ছোৱালীটো। কি খালা তোমালোকে? কিয়? সেইটো চোৱা, এয়া মোৰ ছোৱালীজনী ড্ৰয়িং বনাইছে। কেনেকুৱা হৈছে ক'ব? এইটো এইটো মোৰ ল'ৰাটোৱে বনাইছে। কোৱা হাই, কোৱা এইটো মই বনাইছোঁ। কেনেকুৱা হৈছে কওক সকলোৱে, কোৱা কেনেকুৱা হৈছে? প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। একচুৱেলি মোৰ ল'ৰা ছোৱালীকেইটা বাহিৰতে আছিলে, আমি বাহিৰতে আছিলোঁ থকাৰ বাবে। যিহেতুকে আমি মোৰ হাজবেণ্ড আৰু মই অসমীয়া কওঁ, কিন্তু ক'লেও সিহঁতে মানে সোনকালে কেচ কৰিব নোৱাৰে বস্তুটো। আৰু বেছিভাগ হিন্দীৰ মাজতে ইহঁতে চলে, স্কুলতো হিন্দী আৰু আমি যিটো কেম্পত থাকোঁ তাতেও হিন্দীয়ে পায়। তাৰ বাবে ইহঁতে মানে অসমীয়াটো মানে শিকিব পৰা নাছিলে আৰু আমিও যদি কওঁ তেতিয়া বুজি পোৱা নাছিলে।
কিন্তু এতিয়া যেতিয়া আমি ইয়াত আহিছোঁ অসমত পষ্টিং আহিছোঁ এতিয়া যিহেতুকে আমাৰ মাহঁতক লগ পাই থাকে মাহঁতে অসমীয়াতে কথা পাতে আমিও এতিয়া একদম কণ্টিনিউ অসমীয়াই চলি গৈছে ইয়াত এতিয়া অলপ অলপ পাৰা হৈছে শিকিছে এতিয়া অসমীয়া ক'লে মানে সম্পূৰ্ণ বুজি পায় আৰু ক'বও পাৰে আৰু এইটো মোৰ ডাৰ্লিংটো চাওঁ মুখটো অকণমান কি হ'ল অকণমান চাই দিয়ক লাজ কৰে নেকি আপুনি লাজ কৰে নেকি লাজ লাগিছে মোৰ হাজবেণ্ডে বহুত লাজ কৰে কেমেৰাৰ সন্মুখত আহিব লাজ লাজ কৰি আছে অকণ মুখটো দেখাই দিয়কচোন ভালদৰে কিবাটো কওক হাই হাই বহুত লাজ কৰে কেমেৰাৰ আগত আৰু কেতিয়াবা ফটো খিচিব দিলে ফটো একদম পিক কেতিয়াও মানে চেলফি নলয় আৰু উঠাইহে দিব কিন্তু নিজে কেতিয়াও চেলফি নলয় জবৰদস্তি কৰিব লাগে তো গাইজ মই আজি কেনেকুৱা লাগিছোঁ কমেণ্ট কৰি জনাব লাইক কৰি দিব আৰু মই এতিয়া অলপ চেঞ্জ কৰোঁ কৰি উঠি জানেইতো খানাটো বনাবই লাগিব আৰু বহুত ভাল লাগিল মিটিঙত গৈ একচুৱেলি আমাৰ মান্থলি মাহে মাহে মানে মিটিং হয় আমাৰ এয়াৰফ'ৰ্চত আফৱা মিটিং হয় তেন্তে সকলোৱে সেই সময়খিনিতে সকলো লেডিজ আহে ডাঙৰ ডাঙৰ অফিচাৰ মেমবিলাক আহি মানে আমি এনেকৈ মিটিং কৰোঁ মিটিং কৰি মানে সকলো মানে এণ্টাৰটেইনমেণ্ট হয় তাৰপিছত মজ মস্তি মানে বহুতে হয় বহুতে আৰু মানে বহুত ভাল লাগে যেতিয়া আমি ঘৰৰ ভিতৰত থাকোঁ কাকোতো লগ নাপাওঁ আৰু যেতিয়া এই মিটিংখন হয় তেতিয়া আমি সকলো ফ্ৰেণ্ডকে লগ পাওঁ আৰু খুব মস্তি কৰোঁ বহুত ভাল লাগে আৰু সকলোৰে কথাবোৰ শ্বেয়াৰ কৰি থাকোঁ কি কাৰ কি হ'ল কাৰ কি হোৱা নাই মানে এনেকুৱাকৈ মানে বহুতে ভাল লাগে আৰু গৈ পিনে এতিয়া মই কাপোৰটো চেঞ্জ কৰি লওঁ